নমস্কাৰ অসমীয়া সাজপাৰলৈ মই ববিতা শইকীয়াই পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। ধুনীয়া ধুনীয়া মেখেলা চাদৰ দেখুৱাবলৈ মই পুনৰ আহিছো আপোনালোকৰ মাজলৈ। আজিৰ কালেকশ্যনসমূহৰ ভিতৰত আছে কাৰ্বি কটন মেখেলা চাদৰ, ষ্টেপুল কটনৰ মেখেলা চাদৰ আৰু মিক্স পাটৰ মেখেলা চাদৰ। একেবাৰে কম দামতে কাপোৰসমূহ দিম আপোনালোকক। সৰস্বতী পূজাৰ কাৰণে অফাৰ প্ৰাইজত কাপোৰসমূহ দি থকা হৈছে, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু কাপোৰবোৰ যদি পচন্দ হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব। তেতিয়াহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আৰম্ভণিৰে দেখুৱাম কাৰ্বি কটনৰ কেইযোৰমান মেখেলা চাদৰ। কাৰ্বি কটন মেখেলা চাদৰসমূহ মই আগৰ কেইবাটাও ভিডিঅ'ত দেখাইছিলোঁ আৰু সেইবোৰ কাপোৰ শেষ হৈছিলে আৰু এইখিনি নতুনকৈ আনিছোঁ। কেনেকুৱা লাগে আপোনালোকে চাওক, যদি পচন্দ হয় তেতিয়াহ'লে বুকিং কৰিব। প্ৰথমতেই দেখুৱাইছোঁ এইযোৰ চাওক, চি গ্ৰীণ কালাৰত আছে, খুবেই মৰম লগা এযোৰ চাদৰ মেখেলা। কাপোৰযোৰ মই মেলি দেখুৱাইছোঁ চাওক। এইখন চাওক চাদৰখন হ'ব। চাদৰখনৰ আঁচলটো তেনেকৈ পিংক আৰু ব্লেক কালাৰৰ ফুল বচা আছে, ওপৰলৈ এনেকৈ গছ বুটা দিয়া আছে আৰু গোটেই চাদৰখনৰে মাজভাগত এনেকৈ পিংক আৰু ব্লেক কালাৰৰ সূতাৰে ফুল কৰা আছে। খুব ধুনীয়া এটা কালাৰ আৰু খুব ধুনীয়া এযোৰ কাপোৰ চাওক। লগত থাকিব মেখেলা, চাইডপাৰী আৰু ব্লাউজৰ পিচ। এইখন হ'ব মেখেলাখন চাওক। মেখেলাখনতো চাদৰখনৰ ডিজাইনতে এনেকৈ তলত ফুল কৰা থাকিব আৰু ওপৰলৈকে এনেকৈ বুটা বচা থাকিব আৰু লগত থাকিব এইকেইটা চাইডপাৰী আৰু ব্লাউজৰ পিচটো। এইটো হ'ব ব্লাউজৰ পিচটো চাওক। ব্লাউজৰ পিচটো চিম্পুল হ'ব, হাতত এনেকৈ এটা পাৰি দিয়া থাকিব। এই কাপোৰযোৰৰ প্ৰাইচ হ'ব অনলি 1400 ৰুপিজ। প্ৰাইচ হ'ব অনলি 1400 ৰুপিজ। যদিহে পচন্দৰ যোৰাৰ ভিতৰত পৰিছে তেতিয়াহ'লে পটাপট বুকিং কৰিব। এইযোৰ এযোৰ আছে চাওক, অৰেঞ্জ কালাৰত হ'ব। এইখন চাদৰখন হ'ব চাওক। চাদৰখনৰ এইটো হ'ব ঘাই পতিটো তলত আছে, ওপৰলৈ এনেকৈ গছ বুটা থাকিব আৰু মাজভাগত এনেকৈ বুটা বচা থাকিব। চাওক এইখন চাওক। এইকেইটা হ'ব চাদৰখনৰ চাইড পাৰি কেইটা চাওক। এইখন হ'ব মেখেলাখন। মেখেলাখনতো চাদৰখনৰ ডিজাইনতে ফুল কৰা থাকিব, লগত থাকিব এইটো ব্লাউজৰ পিচটো। এইটো হ'ব ব্লাউজৰ পিচটো চাওক। ব্লাউজৰ পিচটো হাতটো তেনেকৈ এটা পাৰি দিয়া থাকিব। এই কাপোৰযোৰৰ প্ৰাইচ হ'ব অনলি 1400 ৰুপিজ। যদিহে পচন্দৰ যোৰাৰ ভিতৰত পৰিছে তেতিয়াহ'লে পটাপট বুকিং কৰিব। এইযোৰ এযোৰ আছে চাওক, পিংক কালাৰত। মই আগৰ দেখুৱাই যোৱা কাপোৰ দুযোৰৰ চেম ডিজাইনতে হ'ব। কাপোৰযোৰ মই মেলি নেদেখুৱাওঁ। চাদৰখন মাত্ৰ স্ক্ৰীনশ্বট ল'বৰ বাবে অকণমান মেলি দেখুৱাইছোঁ। এইখন হ'ব চাদৰখন চাওক। চাদৰখন চাওক। মেখেলাখনো চাদৰখনৰ ডিজাইনৰে হ'ব, লগত থাকিব 6টা চাইড পাৰি আৰু ব্লাউজৰ পিচটো। যদিহে পচন্দৰ যোৰাৰ ভিতৰত পৰিছে তেতিয়াহ'লে মই এনেকৈ মেলি থাকোঁতে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব। প্ৰাইচ হ'ব অনলি 1400 ৰুপিজ। এইযোৰ এযোৰ আছে চাওক, ক্ৰীম কালাৰত, চেম ডিজাইনৰে হ'ব। কাপোৰযোৰ মেলি নেদেখুৱাওঁ। যদি পচন্দৰ যোৰাৰ ভিতৰত পৰিছে তেতিয়াহ'লে মই এনেকৈ মেলি থাকোঁতে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব। প্ৰাইচ হ'ব অনলি 1400 ৰুপিজ। এইযোৰ এযোৰ আছে গ্ৰে কালাৰত, একে ডিজাইনৰে হ'ব কাপোৰযোৰ, মেলি নেদেখুৱাওঁ। এইযোৰ এযোৰ আছে চাওক, লাইট গ্ৰীণ কালাৰত আছে, চেম ডিজাইনৰে হ'ব আৰু চেম প্ৰাইজৰে হ'ব কাপোৰযোৰ। এইযোৰ এযোৰ আছে চাওক, য়েল্লো কালাৰত আছে।
এইখন চাদৰখন হ'ব চাওক চাদৰখনৰ আঁচলটো তেনেকৈ ব্লু কালাৰ আৰু অৰেঞ্জ কালাৰৰ সূতাৰে ফুল কৰা আছে ওপৰলৈ এনেকৈ খুব ধুনীয়াকৈ এটা ডাঙৰকৈ ফুল বচা আছে আৰু মাছ ভাগত চাওক এনেকৈ সৰু সৰুকৈ গোটেই চাদৰখনতে এনেকৈ বুটা বচা আছে এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা চাওক সাইড পাৰি কেইটাও খুব ডাঙৰকৈ দিয়া আছে আৰু লগত থাকিব এইটো ব্লাউজৰ পিচটোৰো হাতত এনেকৈ এটা পাৰি দিয়া আছে এই কাপোৰযোৰৰ প্ৰাইস হ'ব অনলি 1400 रुपीस যদিহে পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেতিয়াহলে পটাপট স্ক্ৰিনশ্বট ল'ব আৰু আমাক হোৱাটসঅ্যাপ কৰিব এইখন হ'ব ইয়াৰ মেখেলাখন একে ডিজাইনতে আছে গতিকে মেখেলাখন মই মেলি নেদেখুৱাম এইযোৰ এযোৰ আছে চাওক গ্ৰীন কালাৰত হ'ব এইযোৰো এটা বেলেগ ডিজাইন কাপোৰযোৰ মেলি দেখুৱাইছো চাদৰখন অকনমান চাওক এখন চাদৰখন হ'ব চাওক চাদৰখনত এনেকৈ ৰেড কালাৰৰ সূতাৰে ফুল কৰা আছে আৰু মাজে মাজে ব্লু কালাৰৰ সূতাৰে মিনা ৱৰ্ক কৰা আছে চাওক ওপৰলৈ চাওক এনেকৈ ডাঙৰকৈ এটা গছ বুটা আছে আৰু একেবাৰে মাছ ভাগলৈ চাওক এনেকৈ সৰুকৈ বুটা বসা আছে গোটেই চাদৰখনতে চাওক মেটেৰিয়েল কোৱালিটি খুব ধুনীয়া হ'ব কাপোৰবিলাকৰ কাৰ্বি কটন মেখেলা চাদৰ মোৰ পৰা বহুত কেইগৰাকী বাইদেৱে লৈছে লৈ থকা সকলে গম পায় কাপোৰবোৰ কেনেকুৱা কোৱালিটিৰ হয় মোৰ কাপোৰবোৰ খুব মৰম লগা কাপোৰ মৰম লগা কালাৰ এটা এইকেইটা হ'ব সাইড পাৰি কেইটা চাওক লগত থাকিব এইখন মেখেলাখন লগত থাকিব এইখন মেখেলাখন চাওক মেখেলাখনতো চাদৰখনৰ ডিজাইনতে ফুল কৰা থাকিব আৰু একেবাৰে আঁঠুৰ ওপৰলৈকে এনেকৈ বুটা বসা থাকিব গোটেই মেখেলাখনতে এইটো হ'ব ব্লাউজৰ পিচটো চাওক এনেকৈ হাতত এটা পাৰি থাকিব এইযোৰ আছে চাওক গ্ৰীন কালাৰতে হ'ব কাপোৰযোৰ এইখন হ'ব চাদৰখন চাওক চাদৰখনৰ আঁচলটো তেনেকৈ পিংক কালাৰ আৰু ব্লু কালাৰ ফুল কৰা আছে ওপৰলৈ এনেকৈ বুটা বসা আছে আৰু একেবাৰে মাছ ভাগত চাওক এনেকৈ ঘনকৈ বুটা বসা আছে গোটেই চাদৰখনতে এইকেইটা হ'ব ইয়াৰ সাইড পাৰি কেইটা আৰু লগত থাকিব এইখন মেখেলাখন আৰু ব্লাউজৰ পিচটো এইখন হ'ব মেখেলাখন চাওক মেখেলাখনো চাদৰখনৰ ডিজাইনতে ফুল কৰা থাকিব ওপৰলৈকে এনেকৈ বুটা বসা থাকিব আৰু এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচটো এইযোৰ আছে চাওক ইয়েলো কালাৰতে হ'ব কাপোৰযোৰ খুব মৰম লগা এটা কালাৰ আৰু কাপোৰৰ ডিজাইনটো খুবেই ধুনীয়া হ'ব এইখন হ'ব চাদৰখন চাওক চাদৰখনৰ এইটো হ'ব ঘাইপতিটো এইটো হ'ব ফুল আৰু মাছ ভাগত এনেকৈ থাকিব চাওক এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা লগত থাকিব এইখন মেখেলাখন চাওক আৰু এইটো হ'ব ব্লাউজৰ পিচটো চাওক প্ৰাইস হ'ব অনলি 1400 रुपीस যদিহে পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেতিয়াহলে পটাপট বুকিং কৰিব এইযোৰ আছে চাওক ষ্টেপল কটনৰ মেখেলা চাদৰ ইয়াত কপাৰ গুণাৰে ফুল কৰা আছে আৰু মাজে মাজে বগা সূতাৰে মিনা ৱৰ্ক কৰা আছে কাপোৰযোৰ মই মেলি দেখুৱাইছো প্ৰথমতে চাওক এইখন হ'ব চাদৰখন এইটো চাদৰখনৰ আঁচলটোত চাওক কিমান ধুনীয়াকৈ এনেকৈ কপাৰ গুণাৰে কাম কৰা আছে চাওক মাজে মাজে এনেকৈ সৰুকৈ বগা সূতাৰে মিনা ৱৰ্ক কৰা আছে ওপৰলৈ এনেকৈ ডাঙৰকৈ বুটা বসা আছে চাওক বগা সূতা আৰু কপাৰ গুণাৰে গোটেই চাদৰখনতে এনেকৈ চাওক ডাঙৰ আৰু সৰু মিলাই পেলাই বুটা কৰা আছে চাওক খুব মৰম লগা এটা কালাৰ লগত থাকিব এইখন মেখেলাখন হ'ব চাওক মেখেলাখনো এনেকৈ চাদৰখনৰ ডিজাইনতে ফুল কৰা আছে তলটোত আৰু ওপৰলৈ এনেকৈ বুটা বসা আছে চাওক
এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা চাওক আৰু এইটো হ'ব ব্লাউজৰ হাতত থকা পাৰিটো এইটো হ'ব ব্লাউজৰ পাৰিটো আৰু এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা এইটো হ'ব ব্লাউজৰ পিচটো ইয়াৰ প্ৰাইস হ'ব অনলি 1600 रुपीस অনলি 1600 रुपीसতে এই ধুনিয়া কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব যদি পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেতিয়া হলে পটাপট বুকিং কৰিব सेम डिजाइनতে এজোৰ আছে চাওক ব্লু কালাৰত হ'ব এখন হ'ব চাদৰখন চাওক চাদৰখনৰ এইটো আঁচলটো তেনেকৈ হোৱাইট আৰু ৰেড সূতাৰে ফুল কৰা আছে ওপৰলৈ এনেকৈ ডাঙৰকৈ ফুল কৰা আছে চাওক আৰু মাজত সৰুকৈ আৰু চাওক গোটেই চাদৰখনতে এনেকৈ ফুল কৰা আছে এই কাপোৰযোৰত আপোনালোকে সাইড পাৰি নলগোৱাকৈও পিন্ধু বুলিলে পিন্ধিব পাৰিব চাওক গোটেই চাদৰখনতে এনেকৈ ফুল কৰা আছে এখন হ'ব মেখেলাখন চাওক মেখেলাখনো চাদৰখনৰ ডিজাইনতে এনেকৈ ফুল কৰা থাকিব লগত থাকিব সাইড পাৰি ব্লাউজৰ পিস এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা একেবাৰে সৰুকৈ দিয়া আছে চাওক আৰু এইটো হ'ব ব্লাউজৰ পিসটো হাতত এইটো এনেকৈ পাৰি দিয়া থাকিব এই কাপোৰযোৰৰ প্ৰাইস হ'ব অনলি 1600 रुपीस অনলি 1600 रुपीस যদিহে পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেতিয়া হলে স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত WhatsApp কৰিব এইযোৰ আছে চাওক ৰয়েল ব্লু কালাৰত হ'ব কাপোৰযোৰ ৰয়েল ব্লু কালাৰত এনেকৈ পিংক আৰু হোৱাইট কালাৰৰ সূতাৰে ফুল কৰা আছে কাপোৰযোৰ এখন হ'ব চাদৰখন চাওক চাদৰখনৰ আঁচলটো তেনেকৈ ফুল কৰা আছে পিংক আৰু হোৱাইট কালাৰৰ মাজে এনেকৈ পিংক আৰু হোৱাইট সূতাৰে ডাঙৰকৈ ফুল কৰা আছে আৰু মাজভাগত এনেকৈ সৰুকৈ ফুল কৰা আছে আৰু চাওক গোটেই চাদৰখনতে এনেকৈ কৰা আছে একেবাৰে নতুন ডিজাইনৰ মেখেলা চাদৰ এইবিলাক এখন হ'ব মেখেলাখন এখন হ'ব মেখেলাখন চাওক মেখেলাখনতো চাদৰখনৰ ডিজাইনতে এনেকৈ ফুল কৰা থাকিব লগত থাকিব এইকেইটা সাইড পাৰি কেইটা আৰু এইটো হ'ব ব্লাউজৰ পিসটো এইটো হ'ব ব্লাউজৰ পিসটো এই কাপোৰযোৰৰ প্ৰাইস হ'ব অনলি 1600 रुपीस যদিহে পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেতিয়া হলে স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত WhatsApp কৰিব এইবাৰ দেখুৱাবলৈ লৈছো মিক্স পাটৰ মেখেলা চাদৰ প্ৰথমতে এইটো দেখুৱাইছো চাওক পিচ কালাৰত আছে কাপোৰযোৰ খুব ধুনিয়া মৰম লগা এটা কালাৰ কাপোৰযোৰ মই মেলি দেখুৱাইছো এইখন প্ৰথমতে দেখুৱাইছো চাদৰখন এখন হ'ব চাদৰখন চাওক চাদৰখনৰ এনেকৈ আঁচলটোত পিংক কালাৰেৰে কালাৰিং গুণাৰে ফুল কৰা আছে আৰু মাজে হোৱাইট সূতাৰে মিনা ৱৰ্ক কৰা আছে চাওক গোটেই চাদৰখনতে এনেকৈ বুটা বসা থাকিব চাওক মই ওচৰৰ পৰা দেখুৱাই দিছো অকনমান কাপোৰযোৰ মেলি পেলাই এনেকৈ ডাঙৰ আৰু সৰু মিলাই পেলাই বুটা কৰা আছে মাজে হোৱাইট সূতাৰে মিনা ৱৰ্ক কৰা আছে মেটেৰিয়েল কোৱালিটি চাওক খুব ধুনিয়া সফট কোমল হ'ব পিন্ধিবলৈও আৰামদায়ক হ'ব সৰস্বতী পূজাৰ বাবে বিশেষ অফাৰ প্ৰাইজত এই কাপোৰসমূহ আমি দি আছো এখন হ'ব মেখেলাখনতো চাদৰখনৰ ডিজাইনতে তলটোত ফুল কৰা থাকিব আৰু ওপৰলৈ এনেকৈ বুটা বসা থাকিব লগত থাকিব এই ছটা চাদৰখনৰ সাইড পাৰি আৰু ব্লাউজৰ পিসটো এইটো হ'ব ব্লাউজৰ পিসটোৰ হাতত এনেকৈ ফুল কৰা থাকিব চাওক খুব মৰম লগা এজোৰ মেখেলা চাদৰ এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1500 रुपीसতে মাত্ৰ 1500 रुपीसতে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব যদিহে পছন্দ হৈছে তেতিয়া হলে স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত WhatsApp কৰিব এইযোৰ আছে চাওক ডাৰ্ক বেঙুনীয়া ৰঙত হ'ব কাপোৰযোৰ খুব ধুনিয়া এটা ডিজাইন নতুন ডিজাইন এইখন চাদৰখন হ'ব চাওক
চলটো তেনেকৈ বেঙুনীয়া ৰঙৰ কালাৰিং গুণাৰে ফুল কৰা থাকিব মাজে মাজে এনেকৈ হোৱাইট সূতাৰে মিনা ৱৰ্ক কৰা থাকিব আৰু চাদৰখনৰ মাজ ভাগটোত চাওক এনেকৈ বগা আৰু কালাৰিং গুণাৰে এনেকৈ বুটা বসা আছে আৰু গোটেই চাদৰখনৰ মাজ ভাগত এনেকৈ বুটা বসা থাকিব চাওক লগত থাকিব এইখন মেখেলাখন লগত থাকিব এইখন মেখেলাখন চাওক মেখেলাখনৰো তলটো তেনেকৈ ফুল কৰা আছে আৰু ওপৰলৈ এনেকৈ ডাঙৰ ডাঙৰকৈ বুটা বসা থাকিব আৰু এইটো হ'ব ব্লাউজৰ পিচটো চাওক ব্লাউজৰ পিচটোৰো এনেকৈ হেভিকৈ কাম কৰা আছে আৰু লগত থাকিব সাইড পাৰি 6টা এই 6টা হ'ব চাদৰখনৰ সাইড পাৰি 6টা ইয়াৰ প্ৰাইস হ'ব অনলি 1500 रुपीस যদিহে পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেতিয়াহলে পটাপট বুকিং কৰিব এই একে ডিজাইনৰে বহুতখিনি কাপোৰ আছে কাপোৰখিনি মই মেলি নেদেখুৱাম একেটা ডিজাইনৰে হ'ব মাত্ৰ কালাৰখিনি বেলেগ হ'ব কাপোৰখিনি মই দেখুৱাই গৈছো যদিহে আপোনালোকৰ পছন্দ হয় কাপোৰখিনি মই দেখুৱাই থাকোতে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব এইযোৰ আছে চাওক ৰেড কালাৰত আছে ৰেড কালাৰত এনেকৈ কালাৰিং গুণাৰে ফুল কৰা আছে গোল্ডেন আৰু ৰেড কালাৰ গুণাৰে ফুল কৰা আছে চাওক সেম ডিজাইনৰে হ'ব মই প্ৰথম মেলি দেখুৱা কাপোৰযোৰৰ আৰু প্ৰাইজো একেই হ'ব যদিহে পছন্দ হয় তেনেকৈ যদিহে পছন্দ হয় তেতিয়াহলে এনেকৈ মই লৈ থাকোতে স্ক্ৰিনশ্বট ল'ব আৰু আমাক স্ক্ৰিনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব কেইবাগৰাকী বাইদেৱে মোক ৰেড কালাৰৰ কাপোৰ বিচাৰি আছিলে তেওঁলোকে যদি ভিডিঅটো চাই আছে তেতিয়াহলে কাপোৰসমূহ বুকিং কৰি ল'ব এইযোৰ আছে ৰেড কালাৰতে চাওক সেম ডিজাইনৰে হ'ব কাপোৰযোৰ মই দেখুৱা প্ৰথম মেলি দেখুৱা কাপোৰযোৰ সেম ডিজাইনৰ হ'ব যদিহে আপোনালোকে কনফাৰ্ম বুকিং কৰো বুলি ভাবে তেতিয়াহলে ভিডিঅ' কল কৰি কাপোৰবোৰ চাই ল'ব পাৰিব কনফাৰ্ম বুকিং হলেহে ভিডিঅ' কল কৰিব যদি এনে চাও বুলি ভাবে তেতিয়াহলে ভিডিঅ' কল নকৰিব এইযোৰ আছে চাওক হট পিংকত আছে এইযোৰ চাওক মই মেলি দেখুৱা কাপোৰযোৰ সেম ডিজাইনৰে হ'ব এইযোৰ আছে ডাৰ্ক গ্ৰীনত আছে যদিহে আপোনালোকৰ পছন্দ হয় তেতিয়াহলে এনেকৈ লৈ থাকোতে স্ক্ৰিনশ্বট ল'ব আৰু যদি এইযোৰ কাপোৰ আপোনালোকে কনফাৰ্ম ল'ম বুলি ভাবে তেতিয়াহলে ভিডিঅ' কল কৰি কাপোৰযোৰ চাব এইযোৰ আছে চাওক লাইট গ্ৰীন কালাৰত হ'ব ডুৱেল কালাৰ সাইন কৰা গ্ৰীন আৰু ইয়েলো ডুৱেল কালাৰ সাইন কৰা কাপোৰ হ'ব এইযোৰ খুব মৰম লগা কাপোৰ যদিহে পছন্দ হয় তেতিয়াহলে বুকিং কৰিব হোৱাটছআপ কৰিব আৰু যদি কনফাৰ্ম বুকিং হয় তেতিয়াহলে ভিডিঅ' কল কৰি কাপোৰযোৰ চাব প্ৰাইস হ'ব অনলি 1500 रुपीस যদিহে কোনোবা ষ্টক ৰাখিবৰ বাবে সৰহকৈ লওঁ বুলি ভাবে তেতিয়াহলে আমাৰ পৰা কাপোৰবোৰ হোলসেল প্ৰাইজতে ল'ব পাৰিব আপোনালোকে কাপোৰ 5 পিছতকৈ ওপৰত ল'ব লাগিব তেতিয়া আমি হোলসেল প্ৰাইজতে আপোনালোকক কাপোৰসমূহ দিম এইযোৰ আছে চাওক গ্ৰীন কালাৰতে হ'ব কাপোৰযোৰ এইযোৰ আছে মেৰুন কালাৰত হ'ব চাওক এইযোৰ আছে পাৰ্পল কালাৰত হ'ব এইযোৰ আছে গ্ৰীন কালাৰত হ'ব চাওক কাপোৰ যথেষ্টখিনি আছে সকলোবোৰ মেলি দেখুৱাটো সম্ভৱ নহয় মই মোৰ নেক্সট ভিডিঅ' বিলাকত আপোনালোকক কাপোৰসমূহ মেলি দেখুৱাম এতিয়া এনেকৈ দেখুৱাইছো যদি এনেকৈ আপোনালোকৰ পছন্দ হৈছে তেতিয়াহলে স্ক্ৰিনশ্বট ল'ব আৰু মোক হোৱাটছআপ কৰিব আৰু যদি কনফাৰ্ম বুকিং হয় তেতিয়াহলে ভিডিঅ' কল কৰি কাপোৰযোৰ চাই ল'ব এবাৰ দেখুৱাইছো গ্ৰীন কালাৰত বেলেগ এটা ডিজাইনৰ মেখেলা চাদৰ এইযোৰ আছে চাওক ডাৰ্ক গ্ৰীন কালাৰত হ'ব কাপোৰযোৰ এইখন চাদৰখন হ'ব চাওক চাদৰখনৰ আঁচলটো তেনেকৈ গ্ৰীন কালাৰৰে কালাৰিং গুণাৰে ফুল কৰা আছে আৰু মাজত এনেকৈ হোৱাইট সূতাৰে মিনা ৱৰ্ক কৰা আছে আৰু গোটেই চাদৰখনতে এনেকৈ চাওক এনেকৈ বুটা বসা আছে মই প্ৰথম দেখুৱাই যোৱা কাপোৰযোৰৰ সেম ডিজাইনৰে হ'ব চাওক খুব মৰম লগা এযোৰ মেখেলা চাদৰ লগত থাকিব এইখন মেখেলাখন এইখন হ'ব মেখেলাখনো চাদৰখনৰ ডিজাইনতে ফুল কৰা থাকিব
এইটো হ'ব ব্লাউজৰ পিচটো হাতত এনেকৈ গুণাৰে ফুল কৰা থাকিব চাওক আৰু লগত থাকিব 6টা সাইড পাৰি এই 6টা হ'ব চাদৰখনৰ সাইড পাৰি 6টা প্ৰাইস হ'ব only 1500 rupees এইটো এটা কালাৰ আছে মই দেখুৱাই যোৱা কাপোৰজোৰৰ সেম ডিজাইনৰে হ'ব কাপোৰজোৰ প্ৰাইসও সেম হ'ব এইজোৰ আছে ৰেড কালাৰত এইজোৰ আছে ৰেড কালাৰতে হ'ব এইজোৰ আছে লাইট অৰেঞ্জ কালাৰত হ'ব এই কাপোৰজোৰ মই এটা ভিডিঅ'ত মেলি দেখুৱাইছিলো চাওক এইজোৰ এইজোৰ আছে মেৰুন কালাৰত হ'ব এইজোৰ আছে চাওক ৰয়েল ব্লু কালাৰত এনেকৈ ব্লু কালাৰৰ গুণাৰে ফুল কৰা আছে মই আগত মেলি দেখুৱা কাপোৰজোৰৰ সেম ডিজাইনৰে হ'ব কাপোৰজোৰ এইজোৰ আছে চাওক ব্লু কালাৰতে হ'ব এইজোৰ চাওক আগৰ দেখুৱাই যোৱা কাপোৰজোৰৰ সেম কালাৰৰে সেম ডিজাইনৰে হ'ব কাপোৰজোৰ চাওক এইজোৰ আছে চাওক মেহেন্দি গ্ৰীন কালাৰত আছে কাপোৰজোৰ এইখন হ'ব চাদৰখন চাওক চাদৰখনৰ আঁচলটো তেনেকৈ কালাৰিং গুণাৰে গ্ৰীন কালাৰৰ কালাৰিং গুণাৰে ফুল কৰা আছে মাজে মাজে এনেকৈ হোৱাইট ফুটাৰে মিনা ৱৰ্ক কৰা আছে আৰু গোটেই চাদৰখনতে এনেকৈ বুটা বসা আছে চাওক এয়া চাওক খুব ধুনীয়া মৰম লগা এটা কালাৰ এইখন হ'ব মেখেলাখন এইখন হ'ব মেখেলাখন চাওক মেখেলাখনো এনেকৈ চাদৰখনৰ ডিজাইনতে তলটোত ফুল কৰা থাকিব ওপৰলৈ এনেকৈ বুটা বসা থাকিব লগত থাকিব এই 6টা চাদৰখনৰ সাইড পাৰি 6টা এইটো হ'ব ব্লাউজৰ পিচটো তেনেকৈ হাতত ফুল কৰা থাকিব এইজোৰ আছে চাওক ব্লু কালাৰত হ'ব কাপোৰজোৰ এইখন হ'ব চাদৰখন চাওক চাদৰখনত এনেকৈ তলটোত হোৱাইট কালাৰৰ ফুল কৰা আছে আৰু ওপৰলৈ এনেকৈ কালাৰিং গুণাৰে ফুল কৰা আছে চাওক গোটেই চাদৰখনৰ মাজভাগটোত এনেকৈ ঘনকৈ ধুনীয়াকৈ বুটা বসা আছে চাওক কাপোৰজোৰ মই ওচৰৰ পৰা অকণমান দেখুৱাই দিছোঁ চাওক লগত থাকিব মেখেলা ব্লাউজ আৰু সাইড পাৰি এইখন হ'ব মেখেলাখন চাওক এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা লগত থাকিব এইটো ব্লাউজৰ পিচটো এইটো হ'ব ব্লাউজৰ পিচটো এই কাপোৰজোৰ প্ৰাইস হ'ব only 1500 rupees যদিহে পছন্দৰ জোৰা ভিতৰত পৰিছে তেতিয়া হলে স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ স্ক্ৰিনত দিয়া নম্বৰত হোৱাটসএপ কৰিব সেম ডিজাইনত এইজোৰ আছে গ্ৰীন কালাৰত চাওক এইজোৰ আছে লেভেণ্ডাৰ কালাৰত যদিহে পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেতিয়া হলে পটাপট স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ স্ক্ৰিনত দিয়া নম্বৰত হোৱাটসএপ কৰিব আৰু যদিহে কনফাৰ্ম বুকিং কৰো বুলি ভাবে তেতিয়া হলে কাপোৰজোৰ এবাৰ ভিডিঅ' কল কৰি চাই ল'ব এইজোৰ আছে চাওক ৰেড কালাৰত হ'ব কাপোৰজোৰ এইখন হ'ব চাদৰখন চাওক চাদৰখনৰ আঁচলটো তেনেকৈ ৰেড কালাৰৰ কালাৰিং গুণা আৰু বগা সূতাৰে মিনা ৱৰ্ক কৰা আছে চাওক মই ওচৰৰ পৰা দেখুৱাইছো এটা বেলেগ ডিজাইন হ'ব কাপোৰজোৰৰ এইখন হ'ব চাদৰখনৰ এনেকৈ মাজভাগটোত এনেকৈ বুটা বসা থাকিব গোটেই চাদৰখনতে ডাঙৰকৈ আৰু খুব ঘনকৈ চাওক লগত থাকিব মেখেলা চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিচ
এইখন হ'ব মেখেলাখন চাওক মেখেলাখনতো এনেকৈ চাদৰখনৰ ডিজাইনতে ফুল কৰা থাকিব ওপৰলৈ এনেকৈ বুটা বসা থাকিব এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা আৰু লগত থাকিব এইটো ব্লাউজৰ পিছটো হাতটোত চাওক এনেকৈ ফুল কৰা থাকিব খুব মৰম লগা এটা জোৰা ৰেড কালাৰত আছে ইয়াৰ প্ৰাইস হ'ব অনলি 1500 रुपीस যদিহে পছন্দ হৈছে তেতিয়াহলে মই এনেকৈ কাপোৰযোৰ মেলি থাকোতে স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত হোৱাটসএপ কৰিব প্ৰাইস হ'ব অনলি 1500 रुपीस এজোৰ আছে চাওক গ্ৰে কালাৰত হ'ব কাপোৰযোৰ গ্ৰে কালাৰত এনেকৈ লেভেণ্ডাৰ কালাৰৰ কালাৰিং গুণাৰ গ্ৰে কালাৰত এনেকৈ লেভেণ্ডাৰ কালাৰৰ কালাৰিং গুণাৰে ফুল কৰা আছে মাজে মাজে হোৱাইট সূতাৰে মিনা ৱৰ্ক কৰা আছে চাওক মাছটো এনেকৈ ফুল কৰা থাকিব খুব ধুনীয়া মৰম লগা এটা জোৰা এইখন হ'ব ইয়াৰ মেখেলাখন এইখন হ'ব মেখেলাখন চাওক মেখেলাখনো চাদৰখনৰ ডিজাইনতে ফুল কৰা থাকিব ওপৰলৈ এনেকৈ বুটা বসা থাকিব এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা আৰু লগত থাকিব ব্লাউজৰ পিছটো এইটো হ'ব ব্লাউজৰ পিছটো চাওক ব্লাউজৰ পিছটোৰ হাতত এনেকৈ ফুল কৰা থাকিব এই কাপোৰযোৰৰ প্ৰাইস হ'ব অনলি 1500 रुपीस এজোৰ আছে চাওক সি গ্ৰীন কালাৰত হ'ব কাপোৰযোৰ এইখন চাদৰখন হ'ব চাদৰখনত এনেকৈ চাওক কালাৰিং গুণাৰে ফুল কৰা আছে আৰু মাজে মাজে বগা সূতাৰে মিনা ৱৰ্ক কৰা আছে গোটেই চাদৰখনতে এনেকৈ কাম কৰা আছে চাওক খুব মৰম লগা এটা কালাৰ আৰু খুব ধুনীয়া ডিজাইনৰ এজোৰ মেখেলা চাদৰ চাওক লগত থাকিব মেখেলা ব্লাউজৰ পিছ চাদৰৰ সাইড পাৰি এইখন হ'ব মেখেলাখন চাওক মেখেলাখনত এনেকৈ চাদৰখনৰ ডিজাইনতে ফুল কৰা থাকিব লগত থাকিব এই ছটা চাদৰখনৰ সাইড পাৰি ছটা আৰু এইটো হ'ব ব্লাউজৰ পিছটোৰ হাতত এনেকৈ ফুল কৰা থাকিব খুব ধুনীয়া এজোৰ মেখেলা চাদৰ এই কাপোৰযোৰৰ প্ৰাইস হ'ব অনলি 1500 रुपीस যদিহে পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেতিয়াহলে স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত হোৱাটসএপ কৰিব এজোৰ আছে চাওক খুব ধুনীয়া মৰম লগা এটা কালাৰত হ'ব কাপোৰযোৰ মই মেলি দেখুৱাই আছো কালাৰটো খুব ধুনীয়া কালাৰ হ'ব পিয়ৰ পাটৰ নিচিনা সাইন কৰিছে কাপোৰযোৰ ডুৱেল কালাৰ থকা এটা কালাৰ ডুৱেল কালাৰ সাইন কৰা এটা কালাৰ পিয়ৰ পাটৰ নিচিনা লুক দিছে কাপোৰযোৰে এইযোৰ চাওক ওচৰৰ পৰা মই দেখুৱাইছো কালাৰিং গুণাৰে এনেকৈ ফুল কৰা আছে পিংক কালাৰ আৰু হোৱাইট সূতাৰে মাজে মাজে মিনা ৱৰ্ক কৰা আছে চাওক গোটেই চাদৰখনতে এনেকৈ বুটা বসা আছে চাওক খুব মৰম লগা এটা কালাৰ চাওক কাপোৰযোৰ লগত থাকিব এইখন মেখেলাখন এইখন হ'ব মেখেলাখন চাওক মেখেলাখনতো এনেকৈ ওপৰলৈকে ফুল কৰা আছে চাওক বুটা বসা আছে এই ছটা হ'ব চাদৰখনৰ সাইড পাৰি ছটা এইটো হ'ব ব্লাউজৰ পিছটো চাওক খুব মৰম লগা এজোৰ কাপোৰ এই কাপোৰযোৰ যদি আপোনালোকৰ পছন্দৰ জোৰাৰ ভিতৰত পৰিছে তেতিয়াহলে স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত হোৱাটসএপ কৰিব এই কাপোৰযোৰৰ প্ৰাইস হ'ব অনলি 1500 रुपीस তো গাইস আজি কালেকশনসমূহ ইমানেই আছিল যদিহে মোৰ কালেকশনসমূহ চাই ভাল পালে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰি দিব সকলোৰে লগত যাতে কম দামতে কাপোৰসমূহ সকলোৱে ল'ব পাৰে আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ